গৰম বতৰত ক'বালৈ নাযাম সেইটোতো হ'বই নোৱাৰে হয় নাই বাৰু। সেইকাৰণে বাহঁতৰ ঘৰলৈকে ওলাই আহিলোঁ। আগতে আমি গৰম বন্ধ দিলে চিধা মামাহঁতৰ ঘৰলৈ যাওঁ। মামাহঁতৰ ঘৰ যিহেতু ওচৰতে সেইটো কাৰণে অকণমান আঁতৰলৈ আহিছোঁ, বাহঁতৰ ঘৰলৈ আহিছোঁ। বাহঁতৰ ঘৰ দুলীয়াজানত। তাহাঁতৰ দুখন ঘৰ আছে, এখন টেঙাখাটত। এতিয়া কিন্তু তাহাঁতি দুলীয়াজানত আছে, সেইটো কাৰণে দুলীয়াজানৰ ঘৰখনলৈ আহিলোঁ। এয়া আহিয়ে চাহ তাহত খালোঁ। এয়া ভিনদেউৱে খাচী মাংস লৈ আহিছে। খাচী মাংসকণ ধুনীয়াকৈ বনাই ভিনদেউৰ হাতেৰে খাই খুব ভাল লাগে। সদায়নো কিমান নিজে বনাই থাকিম হয় নাই বাৰু, আপোনালোকেতো দেখিছেই। আজি ভিনদেউৰ হাতেৰে এসাঁজ খাম, মই আপোনালোকক দেখুৱাই যাম কেনেকৈ বনায় ভিনদেউৱে। সকলোখিনি নিজেই কৰি লৈছে, আমাক চাহ খাবলৈ বহিবলৈ কৈছে। আমি লাল চাহ খালোঁ, ভাইটিয়ে আৰু বাহঁতে গাখীৰ চাহ বনাই খালে। এয়া ভিনদেউৱে সকলোখিনি আদা নহৰু পিঁয়াজ কাটি পূৰা মাংসখিনি খাচী মাংসখিনি অকণমান দেৰি মেৰিনেট কৰি ৰাখিছে। এয়া বা অকণমান যোগাৰ দিছে। অকণমানটো শুই উঠিলে, তেনেকুৱাতে সদায় বোলে সি আমনি কৰে, কিন্তু আজি অকণো আমনি কৰা নাই। ককায়েক আৰু বায়েকক দেখি ক'ব নোৱাৰা হৈ আছে সি। হাঁহি কি কৰিম কি নকৰিম কৰিছে বেচেৰা। কোৱাৰ্টাৰটোতে তেনেকৈ ডাঙৰ হৈছে নহয় বাৰু। কেতিয়াবা ওচৰতে থকা হ'লে আহিলোহেঁতেন, কিন্তু এতিয়া পঢ়া শুনাৰ ইমান বাৰ্ডেন বেছি ন, সেইটো কাৰণে বন্ধ দিলেহে আহিব পৰা হয়।